নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি মই জেনেৰেল সায়েন্স আৰু EVS ৰ ওপৰত কেইটামান প্ৰশ্ন উত্তৰ লৈ আহিছোঁ তোমালোকৰ মাজত। গতিকে প্ৰথমটো প্ৰশ্ন হৈছে সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি? তিনিটা অপচন দিয়া আছে। প্ৰথমটো অপচনত কৈছে অপচন কত কৈছে শনি, অপচন কত কৈছে শুক্ৰ আৰু অপচন কত কৈছে বুধ। গতিকে শুদ্ধটো হ'ব ক, শনিটো হ'ব শুদ্ধ। 2 নম্বৰ প্ৰশ্নটোত কৈছে সৌৰজগতৰ কেন্দ্ৰ কি? তিনিটা অপচন দিয়া আছে। অপচন কত কৈছে পৃথিৱী, অপচন কত কৈছে চন্দ্ৰ আৰু অপচন কত কৈছে সূৰ্য। গতিকে শুদ্ধটো হ'ব ঘ, সূৰ্য। সৌৰজগতৰ কেন্দ্ৰ হৈছে সূৰ্য। গতিকে গটো হ'ব শুদ্ধ। 3 নম্বৰ প্ৰশ্নটোত কৈছে মহাকাশলৈ প্ৰথম প্ৰাণী কঢ়িয়াই নিয়া মহাকাশযানখনৰ নাম কি আছিল? গতিকে অপচন কত কৈছে স্পুটনিক 2, অপচন কত কৈছে ৰোহিণী 1, অপচন কত কৈছে আৰ্যভট্ট। গতিকে শুদ্ধটো হ'ব স্পুটনিক 2। 4 নম্বৰ প্ৰশ্নটোত কৈছে কোনখন দেশে প্ৰথমে চন্দ্ৰত অৱতৰণ কৰা মহাকাশযান উৎক্ষেপণ কৰিছিল? অপচন কত কৈছে ৰাছিয়া, অপচন কত কৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ, অপচন কত কৈছে চীন। গতিকে শুদ্ধটো হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰথমে চন্দ্ৰত অৱতৰণ কৰা মহাকাশযান উৎক্ষেপণ কৰিছিল। 5 নম্বৰ প্ৰশ্নটোত কৈছে জুই জ্বলিবলৈ কোনটো গেছৰ দৰকাৰ হয়? গতিকে জুই জ্বলিবলৈ কোনটো গেছৰ দৰকাৰ হয়? অপচন কত কৈছে অক্সিজেন, অপচন কত কৈছে কাৰ্বন ডাই অক্সাইড, অপচন কত কৈছে নাইট্ৰজেন। গতিকে শুদ্ধটো হ'ব অক্সিজেন। জুই জ্বলিবলৈ অক্সিজেন গেছৰ দৰকাৰ হয়। 6 নম্বৰ প্ৰশ্নটোত কৈছে পৃথিৱীৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি? অপচন কত কৈছে স্পুটনিক 1, অপচন কত কৈছে ৰোহিণী 2, অপচন কত কৈছে আৰ্যভট্ট। গতিকে শুদ্ধটো হ'ব ক, স্পুটনিক 1। প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম হৈছে স্পুটনিক 1। 7 নম্বৰ প্ৰশ্নটোত কৈছে মানৱ শৰীৰৰ সৰ্ববৃহৎ হাড়ডাল কি? অপচন কত কৈছে ষ্টেপিজ, অপচন কত কৈছে ফিমাৰ বা উৰ্বাস্থি, অপচন কত কৈছে কামিহাড়। গতিকে শুদ্ধটো হ'ব খ, ফিমাৰ বা উৰ্বাস্থি। 8 নম্বৰ প্ৰশ্নটোত কৈছে মানৱ শৰীৰৰ আটাইতকৈ সৰু হাড়ডাল কি? মানৱ শৰীৰৰ আটাইতকৈ সৰু হাড়ডাল কি? গতিকে অপচন কত কৈছে ফিমাৰ বা উৰ্বাস্থি, অপচন কত কৈছে কামিহাড়, অপচন কত কৈছে ষ্টেপিজ। গতিকে শুদ্ধটো হ'ব গ, ষ্টেপিজ। 9 নম্বৰ প্ৰশ্নটোত কৈছে আমাৰ দেশত কাৰ্বহাইড্ৰেট কি ৰূপত সঞ্চিত হয়? আমাৰ দেশত কাৰ্বহাইড্ৰেট কি ৰূপত সঞ্চিত হয়? গতিকে অপচন কত কৈছে গ্লাইকজেন, অপচন কত কৈছে শ্বেতসাৰ, অপচন কত কৈছে কাৰ্বহাইড্ৰেট। গতিকে শুদ্ধটো হ'ব ক, গ্লাইকজেন। অপচন কটো হ'ব শুদ্ধোত্তৰ। 10 নম্বৰ প্ৰশ্নটোত কৈছে কোন গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়? গতিকে তিনিটা অপচন দিয়া আছে ইয়াত। অপচন কত কৈছে বুধ, অপচন কত কৈছে মংগল গ্ৰহক, অপচন কত কৈছে শুক্ৰ। গতিকে শুদ্ধটো হ'ব খ, মংগল গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়। খটো হ'ব শুদ্ধোত্তৰ। 11 নম্বৰ প্ৰশ্নটোত কৈছে কোনো তাপমাত্ৰাৰ পাত ৰিডিং চেলচিয়াছ স্কেলত কিমান হয়? অপচন কত কৈছে 25 ডিগ্ৰী, অপচন কত কৈছে 100 ডিগ্ৰী, অপচন কত কৈছে 0 ডিগ্ৰী। গতিকে শুদ্ধটো হ'ব ক, 25 ডিগ্ৰী। যদি ভিডিঅ'টো ভাল লাগি থাকে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।